বানত হাহাকাৰ পৰিৱেশ উজনিৰ 3 জিলাত জটিল ৰূপ লৈছে উজনিৰ বানে ৰাজ্যৰ 16খন জিলাৰ 798খন গাঁও বানৰ কবলত এই পৰ্যন্ত মৃত্যু হোৱা লোকৰ সংখ্যা 10 জনলৈ বৃদ্ধি নাগালেণ্ডৰ ডাৱৰ বিস্ফোৰণে বিপদ মাতিলে উজনি অসমলৈ পলকতে শেষ হৈ গ'ল সকলো ডাৱৰ বিস্ফোৰণৰ ফলত শিৱসাগৰ চৰাইদেউ যোৰহাটকে ধৰি বহু অঞ্চলৰ অবাঞ্ছিত বান পৰিস্থিতি বিগত 24 ঘণ্টাত বানৰ কবলত ৰাজ্যৰ 16খনকৈ জিলা এই পৰ্যন্ত বানত 10গৰাকী লোকৰ মৃত্যুৰ তথ্য আহি পৰিছে এজিএমে সদৰি কৰিছে এই তথ্য যিকোনো সময়ত আৰু জটিল হ'ব পাৰে পৰিস্থিতি কিয়নো শিৱসাগৰ কেইবাখনো নৈ এতিয়া জলপৃষ্ঠৰ বৃদ্ধি পাইছে বিপদসীমাৰ ওপৰে বৈছে দিহিং দিচাং দিখৌ জাজি দৰিকা নৈৰ পানী বৰ্তমানলৈকে ৰাজ্যৰ 16খন জিলাৰ 798খন গাঁও বানৰ কবলত এই পৰ্যন্ত মৃত্যু হোৱা লোকৰ সংখ্যা 10 জনলৈ বৃদ্ধি এই বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি হেল্পলাইন নম্বৰ মুকলি কৰিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বান পৰিস্থিতিৰ বাবে উজনি অসমৰ ৰেল পথৰ হাল সলনি বাতিল কৰা হৈছে কেইবাখনো ৰেল ভয়াৱহ পৰিস্থিতিৰ মাজতে তিতাবৰৰ বান চাবলৈ গৈ দৈজানৰ বুকুত হলিল সমাধি 2 কিশোৰী বাহনী পানীত চাবলৈ যোৱাৰ সময়তে নদীৰ প্ৰবল সোঁতে উটুৱাই নিলে 3গৰাকীকৈ কিশোৰীক তাৰে 2গৰাকীৰ অকাল মৃত্যু আৰু এগৰাকীৰ প্ৰাণ কোনোমতে বাছে এই ভয়ংকৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে এছডিআৰএফ এনডিআৰএফৰ অগ্নি নিৰ্বাপক বাহিনী আৰু জৰুৰীকালীন সেৱাসমূহৰ লগতে আন সংশ্লিষ্ট বিভাগসমূহৰ সহযোগত বানাক্ৰান্ত অঞ্চলসমূহ অবিৰতভাৱে অভিযান চলাই আছে আৰু তাৰ পিছৰ পৰা উদ্ধাৰ কৰিছে বহু বানাক্ৰান্ত